নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ ভাৰতীয় জনতা পাৰ্টি আৰু UPPL এই অঞ্চলত একত্ৰিতভাৱে তেওঁলোকে কাম কৰি আছে আৰু আমি চৰকাৰখনো আটাইকেইটা সদস্য দলৰ সমৰ্থনত চৰকাৰখন চলাই আছোঁ আৰু আমাৰ এই মিত্ৰতাক শক্তিশালী কৰাৰ কাৰণে আজি এখন UPPL আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ যৌথ সভা অনুষ্ঠিত আছে যিখন যৌথ সভাত আমাৰ মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু BTCৰ চেয়াৰমেন কাঠিৰাম বড়ো ডাঙৰীয়া আমাৰ MLA EM সকল উপস্থিত আছিল আৰু ইয়াত মুক্তভাৱে আমাৰ যি কমন এজেণ্ডা আছে সেই কমন এজেণ্ডাক অনাগত দিনত কেনেকৈ আগবঢ়াই নিয়া যাব তাৰ কাৰণে যৌথ সভাখনত আলাপ আলোচনা কৰা হয় আৰু ময়ো ইয়াতে অংশগ্ৰহণ কৰোঁ আমাৰ দল কাৰ্যকৰ্তাসকল একত্ৰিত আছে আৰু একত্ৰিতভাৱে তেওঁলোকে আমাৰ যি ৰাজনৈতিক যুদ্ধ আছে যুদ্ধত অৱতীৰ্ণ BTCৰ শিক্ষকসকলে ইতিমধ্যে আক্ষেপ প্ৰকাশ কৰি আছে যে তেওঁলোকৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়া বা বিভিন্ন ধৰণৰ তেওঁলোকৰ কাম কাজ এডমিট মাৰ্কশ্বিটসমূহ পোৱা নাই বুলি অভিযোগ কৰিছে এইটো সৰু কাৰিকৰী অসুবিধা এটা হৈছিলে এইটো সমাধান হৈছে তেওঁলোকে তেওঁলোকৰ চাৰ্টিফিকেটবিলাক পাব আৰু ৰিক্ৰুটমেণ্টটো BTCয়ে আৰম্ভ কৰিব খুব সোনকালে কোনে ক'লে স্কুল বন্ধ হ'ব মইতো আপোনালোকৰ পৰা শুনিছোঁ নাই স্কুল আছোৱে তেওঁলোকে কোনে কি প্ৰতিবাদ কৰিছে নাজানো স্কুল বন্ধ নহয় কিন্তু য'ত আমাৰ বহৎক্ষম ছাত্ৰ ছাত্ৰী নথকা কম সংখ্যক আমাৰ এজন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ো আছে তেনেকুৱা ওচৰা ওচৰিকৈ থকা বিদ্যালয়সমূহক একত্ৰীকৰণ কৰা হৈছে আৰু কিছু কৰা হ'ব থেংক ইউ ছাৰ